2022 বৰ্ষত কিমান শক্তিশালী ভাৰতৰ সামৰিক বাহিনী আজিৰ দিনটোত শত্ৰুক বশ কৰিবলৈ কিমান সামৰ্থ্যৱান ভাৰতীয় সেনা 1962ৰ পুনৰাবৃত্তি হলে চীনক ৰুধিব পাৰিবনে ভাৰতীয় সেনাই সামৰিক শিতানত কিমান ধন ব্যয় কৰে ভাৰতে শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজিবলৈ কিমান অস্ত্ৰ মজুত আছে ভাৰতৰ হাতত বিশ্বৰ ভিতৰত কিমান সংখ্যক স্থানত আছে ভাৰতৰ সামৰিক বাহিনী 1947 চনত স্বাধীনতা লাভ কৰা ভাৰতে বৰ্তমানলৈ সন্মুখীন হৈছে 5খনকৈ যুদ্ধৰ ঊনৈছশ 1947, 1965, 1971 আৰু 1999 চনত ভাৰতে যুঁজ দিছিল পাকিস্তানৰ বিৰুদ্ধে একেদৰে 1962 চনত ভাৰতৰ যুদ্ধ হৈছিল চীনৰ বিৰুদ্ধে কিন্তু এই যুদ্ধৰ পুনৰাবৃত্তি হলে কি হ'ব ভাৰতৰ স্থিতি যদিহে ভাৰত চীন অথবা ভাৰত পাকিস্তানৰ যুদ্ধ হয় তেনেহলে সামৰিক শক্তিত কোন আগবাঢ়ি আছে হেয়া এতিয়া চৰ্চাৰ বিষয় শক্তিৰ ফালৰ পৰা বিশ্বৰ 138খন দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে ভাৰতৰ নাম আজিৰ দিনটোত ভাৰতত মুঠ সেনাৰ সংখ্যা হৈছে 51,37,500 জন ভাৰতৰ হাতত আছে মুঠ 4,184খন টেংক 2,082খন এয়াৰক্ৰাফ্ট মজুত আছে ভাৰতৰ হাতত 5,000টা বেলিষ্টিক মিছাইল আছে ভাৰতৰ 160টা নিউক্লিয়াৰ বোমা আছে ভাৰতৰ হাতত 17খন সাবমেৰিন আছে ভাৰতীয় জলসেনাৰ পিছে এনে কি বিশেষ অস্ত্ৰ আছে ভাৰতৰ যাৰ বাবে অধিক শক্তিশালী হৈছে ভাৰতীয় সামৰিক বাহিনী আইএনএছ বিক্ৰমাদিত্যই শক্তি বঢ়াইছে ভাৰতৰ আইএনএছ বিক্ৰমাদিত্য হল এখন ইণ্ডিয়ান কেৰিয়াৰ শ্বিপ জিয়া 30খনতকৈও অধিক বিমান কঢ়িওৱাৰ উপৰিও মিগ 29 কেচি হেৰিয়াৰ কামুভ 31 কামুভ 28 সিকিং এলএইচ ধ্ৰুৱ আৰু চেতক আদি হেলিকপ্টাৰ কঢ়িয়াব পাৰে S-400 মিছাইল সিস্টেম ভাৰতৰ আন এক বিশেষ শক্তি অত্যাধুনিক আৰু বিধ্বংসী এয়াৰ ডিফেন্স হৈছে মিছাইল S-400 মিছাইল আইএনএছ চক্ৰ হল আন এক নিউক্লিয়াৰ পাৱাৰ বেলিষ্টিক মিছাইল সাবমেৰিন এইটো দ্বিতীয় পাৰমাণৱিক শক্তিচালিত আক্ৰমণাত্মক সাবমেৰিন হয় যাক ভাৰতে ৰাছিয়াৰ পৰা লিজত লৈছিল অগ্নি 5 মিছাইলক দেশৰ আটাইতকৈ শক্তিশালী মিছাইল বুলি গণ্য কৰা হয় 5,000 পৰা 8,000 কিলোমিটাৰ দূৰৰ শত্ৰুকো ভেদিব পাৰে এই মিছাইলে চীন ভাৰতৰ সীমা বিবাদৰ সময়তেই চীনক ভেদ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল এই মিছাইল আপাতদৃষ্টিত এয়াই হৈছে ভাৰতীয় সেনাৰ শক্তি যিকোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক যুদ্ধত অৱতীৰ্ণ হ'ব পৰাকৈ সামৰ্থ্যৱান হৈ আছে ভাৰতবৰ্ষ নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও